জয় গুৰু শংকৰ মাধৱ, জয় গুৰু শংকৰ মাধৱ কৃষ্ণ, জয় গুৰু শংকৰ। ৰাজীৱ নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক পোনপ্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতুকে আজি শ্ৰী শ্ৰী মাধৱদেৱৰ পুণ্য তিৰুভাৱ তিথি, পুণ্য তিৰুভাৱ তিথিৰ তেওঁৰ চৰণত প্ৰতিপাল জনাইছোঁ আৰু আপোনালোকক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতুকে আজি মাধৱদেৱৰ তিথি, তো মাধৱদেৱৰ তিথি উপলক্ষে সমূহ নামঘৰত আজি নামেৰে মুখৰিত হৈছে। তো ভকত বৈষ্ণৱে আজি নাম প্ৰসংগৰে মুখৰিত কৰা দেখা গৈছে। যিহেতুকে তো আপোনালোকক লৈ আহিছোঁ নাম প্ৰসংগৰ মাজলৈ। তো ভকত বৈষ্ণৱে আজি সকলো নামঘৰ তথা সত্ৰত দেখা গৈছে নামেৰে উপচি পৰিছে। আৰু যিহেতুকে আমাৰ ভাদ মাহ পবিত্ৰ মাহ, সকলো নামঘৰতে এনি টাইম পুৰা এই ভাদ মাহটোৱে নাম প্ৰসংগ কৰা দেখা গৈছে। যিহেতুকে কৃষ্ণ জয় গুৰু শংকৰ মাধৱ, জয় গুৰু শংকৰ মাধৱ, জয় গুৰু শংকৰ মাধৱ। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি হাৰিবে ওম চিত। হাই ফ্ৰেণ্ডছ, যিহেতুকে শংকৰ মাধৱ আৰু আজান ফকীৰৰ দেশ, তো মোৰ তৰফৰ পৰা আজি মাধৱদেৱৰ তিথি উপলক্ষে সকলো অসমবাসীকে মোৰ তৰফৰ পৰা বহুত শুভকামনা যাচিছোঁ। সকলোকে মাধৱদেৱৰ তিথি আৰু পবিত্ৰ ভাদ মাহৰ মোৰ তৰফৰ পৰা শুভকামনা যাচিছোঁ আৰু মৰম যাচিছোঁ। যিহেতুকে শ্ৰী শ্ৰী মাধৱদেৱে তেওঁ আমাক বহুতো সৃষ্টিৰ উপহাৰ দি থৈ গৈছে, বৰগীতকে ধৰি গুণানুন কীৰ্তন কৰি থৈ গৈছে। আজি তেওঁৰ নামেৰে মুখৰিত হওক সকলো ঘৰত, সকলো নামঘৰত, সকলোৰে ঘৰে ঘৰে, সকলোৰে মুখে মুখে, তাৰে কামনা কৰিছোঁ। আকৌ শেষত আপোনালোকক বহুত শুভকামনা যাচিছোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথিৰ। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব। আপোনালোকে উৎসাহ আৰু প্ৰেৰণা দিলে নিশ্চয় আপোনালোকৰ লগত ধুনীয়া কণ্টেণ্ট আগবঢ়াব পাৰিম। তো আজিলৈ